আৰু এটা প্ৰব্লেম লৈছোঁ। প্ৰব্লেমটো হৈছে 2017 চনত আহিছিলে, কুৱেশ্যন নম্বৰ 20। কুৱেশ্যন লিখা আছে তলৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ ওলোৱা আৰু শূন্যবোৰৰ লগত সহগৰ সত্যাপন কৰা। সম্পৰ্কটো সত্যাপন কৰিব দিছে। এতিয়া আমি যেটো বহুপদ দিছে 6x² - 3 - 7x, এইটো আমি ইয়াৰ আৰ্হিত লিখি লওঁ। দ্বিঘাত আৰ্হিত ax² + bx + c, এইটো দ্বিঘাত আৰ্হিত লিখি লওঁ। প্ৰথমতে ধৰিছোঁ px, px টো আমি 6x² আৰু এইটো x টো লিখো -7x - 3। এতিয়া যে আমাৰ ইয়াত ধৰি লৈছোঁ ইয়াৰ দুটা শূন্য আছে, তো দুটা শূন্যৰ এটা হৈছে আলফা, এটা হৈছে বিটা। তো আমি আলফা প্লাছ বিটাৰ এটা সম্পৰ্ক আছে। আলফা প্লাছ বিটা ইজিকেল টু আমি কিমান পাওঁ? -b/a। যদি অৰ্থাৎ b আমাৰ কিমান আছে? b টো আছে আমাৰ -7। এইটো ax² + bx + c, তাৰ অৰ্থাৎ আমি b টো কিমান পাওঁ? -7 পাওঁ। মাইনাছ চিনটো আছে অলৰেডি, কাৰণ b ইজিকেল টু কিমান পালোঁ? b ইজিকেল টু আমি ইয়াত কিমান পাইছোঁ? -7। আৰু a ইজিকেল টু কিমান পাইছোঁ? 6। এইটো a ইজিকেল টু আমাৰ 6। তেনেহ'লে আলফা ইনটু বিটা ইজিকেল টু আমি কিমান পাওঁ? এগেইন তাৰ প্ৰডাক্টটো কি আছে? পূৰণফলটো c/a। তেনেহ'লে c/a হ'লে আমি c টো কিমান পাইছোঁ? -3। এই c টো -3 আৰু এইটো 6 c/a। তেনেহ'লে আমি কিমান পাওঁ? -3 আৰু 6। এতিয়া আমি ইয়াৰ পৰা মূল কৈছোঁ শূন্য দুটা বাহিৰ কৰিব লাগে। শূন্য দুটা বাহিৰ কৰিবলৈ হ'লে আমাৰ এটাই পদ্ধতি, px ইজিকেল টু আমি কি কৰি ল'ব লাগিব? 0 কৰিব লাগিব, অৰ্থাৎ শূন্য। দুটা শূন্য পাবৰ কাৰণে px ইজিকেল টু আমি কি কৰি ল'ব লাগিব? 0 কৰি ল'ব লাগিব। তেনেহ'লে আমি গৈ আছোঁ 6x² - 7x - 3 ইজিকেল টু 0। ইয়াত আমি a ভ্যালুটো কিমান আছিলে? 6 আছিলে আৰু c ভ্যালুটো 3 আছিলে, -3। তেনেহ'লে আমি সাংখ্যিক মানটোহে লওঁ। এইটো a ইনটু c ইজিকেল টু আমি কিমান পাওঁ? 6 ইনটু 3 18। 18ৰ পৰা আমি কি ল'ব লাগে? আমি মিড টাৰ্মটো আনিব লাগে, 7 আনিব লাগে, 2। আৰু তেনেহ'লে 9 - 2 ইজিকেল টু আমি কিমান পাওঁ? 7 পাওঁ। তেনেহ'লে 6x² -9 - 2 ইনটু x - 3 ইজিকেল টু 0। এইখিনি নিশ্চয় বুজি পাইছে? তেনেহ'লে আমি ইয়াত কি কৰিম? 6x² ইয়াত কি কৰিম? -9x আৰু এইটো কিমান হ'ব? +2x - 3 ইজিকেল টু 0। তেনেহ'লে 3 ইনটু 2 আছে, 3 ইনটু 3 আছে, আৰু ইয়াত x আছে, x আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে। তেনেহ'লে 3x টো আমাৰ কি হ'ব? কমন হ'ব। x মাইনাছ আমি ইয়াত কিমান পাম? 2x - 3 পাম, আৰু ইয়াত পাম 2x - 3 পাম। তেনেহ'লে আমাৰ দুইটাতে কমন আছে। ইয়াত 2x - 3 টো আমি কমন ল'লো, আৰু ইয়াত কিমান পাম? 3x ইনটু 3x + 1। অৰ্থাৎ আমি ইয়াত কিমান পালোঁ? 2x আমি দুবাৰ লিখিব লাগিব, যেহেতু দুটা শূন্য আছে। 2x - 3 ইজিকেল টু আমি কিমান পাইছোঁ? 0 পাইছোঁ। আৰু 3x + 1 ইজিকেল টু কিমান পাইছোঁ? 0 পাইছোঁ। আৰু তোমালোকে নিশ্চয় জানা এইটো 3 টো ইপিনে গ'লে প্লাছ হ'ব আৰু 2x থাকি যাব। তেনেহ'লে আমি twice x ইজিকেল টু 3 হ'লে x ইজিকেল টু কিমান হ'ব? 3/2 হ'ব। 3x ইজিকেল টু -1, তেনেহ'লে x ইজিকেল টু কিমান হ'ব? ইপিনে 3x থাকি যাব, -1/3। নিশ্চয় গম পাইছা এইটো? এতিয়া আমি এটা মূল দুটা আমি কিমান পালোঁ? ধৰি লওঁ মূল দুটা, এটা মূল হৈছে এইটো আলফা 3/2 আৰু এটা মূল হৈছে -1/3। আমি ইয়াত লিখি লৈছোঁ। তেনেহ'লে আমি আলফা ইজিকেল টু কিমান পাইছোঁ? এইটো আলফা অৰ্থাৎ x ৰ ভ্যালুটো কিমান পাইছোঁ? তাক ধৰা হৈছে আলফা বুলি 3/2, আৰু অৰ্থাৎ ধৰা হৈছে বিটা, সেইটো x ৰ মান আছিলে, তাক কিমান ধৰিছোঁ? -1/3। এতিয়া আমি আলফা প্লাছ বিটা কৰিম আৰু আলফা ইনটু বিটা কৰিম। এতিয়া এইখিনি তোমালোকে চাই লওঁ। এইখিনি মই
এতিয়া সহগ আৰু শূন্যৰ মাজত সম্পৰ্কটো স্থাপন কৰিবলৈ গৈছো যেহেতু আমি আগতে পাইছিলো আলফা ইকুৱেল টু 3/2 বিটা ইকুৱেল টু -1/3 তাহলে আমি লিখিছো যে আলফা প্লাস বিটা তাহলে আলফা প্লাস বিটা এটা আলফাৰ ভ্যালু কিমান আছে 3/2 আৰু এটা আলফা ভ্যালু আছে বিটাৰ ভ্যালু আছে প্লাস এ মাইনাস এ কিমান হয় -1/3 এটা লিখিছো এতিয়া আমি ইয়াৰ লসাগুটো পাওঁ 6 এটা 3 into 3 9 -2 তাহলে আমি কিমান পাম 7/6 এটো আমি কেনেকৈ লিখিব পাৰো এটো আমি -7/6 এটো কি কাৰণে লিখিছো 7 যেহেতু আমি সম্পৰ্কটো আনিব লাগিব তা -b/a আমি ইয়াত আগতে কৰি ৰাখিছো কিমান আছিল -b/a তাহলে -7/6 অৰ্থাৎ আমি কিমান পালো -b/a তাহলে -b/a যদি লিখো তাহলে এটো কি হ'ব এটো মাইনাস এটো কি আছিল x ৰ সহগ এটো আমি b2 এটো আমাৰ d আছিল এটো মাইনাস এটো x ৰ সহগ আৰু এটো আছিল x² সহগ তোমালোকে এটো লিখি লবা আৰু আলফা ইনটু বিটা আলফাৰ ভ্যালু আমি কিমান আছিল 3/2 আৰু এটো কিমান আছিল -1/3 তাহলে আমি কিমান পাম 6 আৰু এপিনে পাম -3 তাহলে আমি সম্পৰ্কটো কিমান নিব পাৰো এটো c/e আনিব পাৰো অৰ্থাৎ আমাৰ ধ্ৰুৱকটো কিমান আছিল -3 আছিল তোমালোকে চাই লবা আগতে -3 লিখি ৰাখিছো মই আৰু এটো আমাৰ কি আছিল x² সহগ তাহলে এটো লিখিব লাগিব ধ্ৰুৱক বাই x² সহগ আমাৰ অংকটো কৰা হ'ল